মানুহক কঠিনতাৰ খুবেই প্ৰয়োজন, তেতিয়াহে সফলতাৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰি। সৰু লক্ষ্য এটা অপৰাধ, গতিকে লক্ষ্য সদায় মহান হোৱা উচিত। এখন ভাল কিতাপ হাজাৰজন বন্ধুৰ সমান, আৰু এজন ভাল বন্ধু এটা লাইব্ৰেৰীৰ সমান। অপেক্ষা কৰি ৰৈ থকাজনে সিমানহে পায়, যিমান চেষ্টা কৰে জনে এৰি থৈ যায়। যদি আমি মনৰ পৰাই স্বাধীন নহওঁ, তেন্তে আমাৰ আদৰ কোনেও নকৰে। সুখী হোৱাৰ এটাই মাত্ৰ মন্ত্ৰ আছে, আশা কেৱল নিজক লৈ কৰক, অন্য কোনো ব্যক্তিৰ পৰা নহয়। যিদিনা আমাৰ শ্বহীদ অটোগ্ৰাফলৈ পৰিণত হ'ব, ভাবি ল'ব সেইদিনাই আমি সফল হৈছোঁ। নিজৰ অভিযানত সফল হ'বলৈ আপুনি নিজৰ লক্ষ্যৰ প্ৰতি নিষ্ঠাবান হ'ব লাগিব। ভিডিঅ'টো যদি ভাল লাগিছে, তেতিয়াহ'লে আপোনাৰ প্ৰিয়জনৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।